হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে আজি এই ব্লগটো চাই ভাল পাব। আজি ব্লগটো দেখিছে একদম ষ্টাৰ্টিঙৰ পৰা এটা হাঁহ দেখাইছোঁ। মানে এই হাঁহটো এটা বিশেষ কাৰণত মানে পূৰা হৈছে আৰু কিহৰ কাৰণে পূৰা হৈছে আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিলে গম পাব। তেন্তে আপোনালোকে ভিডিঅ'টো চাই যাব। একদম পূৰা মাংস কাটি আছে, আজি খাব। কাইলৈ এফালে যাম, আমি ক'ত যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গ'লে গম পাব। এতিয়া নকওঁ আৰু হাঁহটো মানে এতিয়া কাটি থৈ দিছে আৰু ৰাতি কাইলৈ আমি বনাই মেলি লৈ যাম আৰু ক'ত যাম আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই যাব। গুড মৰ্ণিং, আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। আপোনালোকক কালি এনেই অলপ চলপ দেখালোৱেই। আমি মানে আজি একদম 2023 চনৰ ফাৰ্ষ্ট পিকনিক যাবলৈ ওলাইছোঁ আৰু তাকে আপোনালোকে ক'লৈ যাওঁ আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিলে গম পাব। তেন্তে ব'লক। এতিয়া সকলোখিনি বস্তু গাড়ীত ভৰোৱা হৈছে। মানে আমি সকলোখিনি বস্তু ঘৰতে বনাই মেলি লৈ গৈছোঁ, সেইটো কাৰণে সকলোখিনি বস্তু ঠিক ঠাক কৰি ভৰাই লৈছোঁ আৰু যাত্ৰা আৰম্ভ কৰিলোঁ বগীবিল ব্ৰিজেদিয়েই। মানে আমাৰ ঘৰৰ পৰা ওলাই আহোঁতে প্ৰায় 8টামানেই বাজিলে। বগীবিল ব্ৰিজেদি আহিলে মানে কি হয়, এনেকুৱা এটা মানে ভাল লাগে মনটো। ব্ৰিজখনত মানে ভিডিঅ' নকৰাকৈ নোৱাৰিলোঁ আৰু আমাৰ যাত্ৰা আজি বগীবিল ব্ৰিজেদি আৰম্ভ হ'ব। আমি ক'লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিলে গম পাব। তেন্তে আপোনালোকে অকণো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব বুলি আশা কৰিলোঁ। এইফালে আমি সকলো আহি আছোঁ। এইফালে ভণ্টিহঁত আহি আছে লগত, আৰু এইফালে আমাৰ বেটা, আৰু এইফালে হাজবেণ্ডৰ লগৰ, আৰু এইফালে আমাৰ হাজবেণ্ডে ড্ৰাইভ কৰি আছে। আপোনালোকক বেছি ৱেইট নকৰাওঁ, কৈ দিওঁ আমি আহি আছোঁ পাছিঘাটৰ চিৰকি ৱাটাৰফলছ চাবলৈ আহি আছোঁ। আৰু আপোনালোকক তাত গৈ পাই পৰিৱেশটো দেখাই থাকিম, তেন্তে ভিডিঅ'টো চাই থাকিব। আমি আহি বহু দূৰেই পালোঁহি, কিন্তু মই ঠাইবিলাকৰ নাম নাজানো, সেইকাৰণে মই ঠাইবিলাকৰ নাম ক'ব নোৱাৰিম। আৰু আমি ইয়াত ৰখি চাহ তাও খালোঁ হোটেলত সোমাই। মানে যিহেতু ঘৰৰ পৰা সোনকালে ওলাই আহিছিলোঁ, একো খোৱা হোৱা নাছিলে, সেইটো কাৰণে ভিডিঅ' চিডিঅ' কৰা নহ'ল। আৰু ফটো দুখনমানকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ, আপোনালোকে চাব। এতিয়া আমি খাই বৈ পাণো লৈ লৈছোঁ, মিঠা পাণ। পাইলট, হেল্ল', গৈ আছোঁ, পামগৈ আৰু অলপ পিছত। আমি এতিয়া আহি আছোঁ আৰু মাজে মাজে আপোনালোকক কিবা কিবি দেখাই আহি আছোঁ। হোৱা দেখিছেনে, একদম মানে পাহাৰ ওলাবলৈ ষ্টাৰ্ট কৰিছে। চাৰিওফালে কেৱল পাহাৰ পাহাৰ পাহাৰ, মানে ইমান ধুনীয়া এটা পৰিৱেশ, কি ক'ম মানে আপোনালোকক। মানে এনেকুৱা ধৰণৰ পৰিৱেশত গৈ থাকিবলৈ পালে এনেও মনটো মানে বহুতেই বেছি ভাল লাগে। তাকে আপোনালোকক যিকেইডোখৰ ঠাইত মানে মই ভিডিঅ' নকৰাকৈ পৰা নাই আৰু সেইকেইডোখৰ ঠাই আপোনালোকক দেখাই গৈ আছোঁ, আপোনালোকে চাই যাব। এয়া আমাৰ এওঁ দেখিছেনে, কমলা লৈ দিছে। যিহেতু এটা লং জাৰ্ণি, মানে দীঘলীয়া যাত্ৰা, সেইটো কাৰণে মানে কিবা কিবি এটা খাই গৈ থাকিলে ভাল লাগিব, আৰু সেইটো কাৰণে লৈ লৈছোঁ কমলা খাই এতিয়া আমি গৈ থাকিম। আৰু এতিয়া আমি কমলা খাই গৈ আছোঁ, আৰু একদম পূৰা নেচাৰেল হাৱা খাই গৈ আছোঁ। এইজনী হোলেই এওঁলোকেও খাই গৈ আছে। এইফালে মই বেটাই খাইছে। আন্ধাৰ আহিছে ভিডিঅ'টো। এতিয়া মোক এতিয়া এনেকৈ কমলাত দি দিলে, মই এতিয়া কমলাত এনেকৈ খাম কেনেকৈ? এতিয়া মোকতো ফালি দিব লাগিব, গুচাই দিব লাগিব। এইফালে আমাৰ একো কমলা দি দিছোঁ। লওক। Thank you.
আমি এতিয়া আহি আছোঁ লাহে ধীৰে পামগৈ আৰু যিহেতু দূৰ বাট পাবলৈতো অকণমান সময় লাগিবই। আৰু ইয়াতে দেখিছেনে চাইনবোৰ্ডত লিখা আছে ৱেলকাম টু চিৰাং ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশ। ইয়াতে পাছ বনাই আপোনালোকে আহিলে ইয়াতে পাছ বনাব পাৰিব আৰু ইয়াৰ পৰা পাছিঘাট পাবলৈ আৰু 35 কিলোমিটাৰ বাকী আছে বুলি লিখা আছে। আৰু এতিয়া আমি আহি আছোঁ অৰুণাচলত মানে সোমাই দিয়াৰ লগে লগে অৰুণাচলৰ মানে ৰাস্তা ঘাটবিলাক ইমানেই বেছি ধুনীয়া মানে কি ক'ম আৰু ইয়াত একো ভিৰ ভাৰ নাই, একদম পূৰা মজাছে গৈ থাকিব পাৰি। ইয়াৰ প্ৰাকৃতিক পৰিৱেশটোতো ক'বই নালাগে, একদম মানে মজাছে গৈ আছোঁ আৰু এতিয়া। আমি এইটোৱে যাম। এইপিনে গ'লে ৰাণাঘাটখন পাব। আলু পাই বলেং নামৰীয়া আলু বাই আমি বৰাক গৈছিলোঁ যে সেইটো ইটো ৰাস্তাই গৈছিলোঁ মানে। এতিয়া আমি আহি আছোঁ, আহি পাই মানে এইটো এটা ইমান ধুনীয়া এটা চিনাৰী চাওকচোন, পূৰা নীলা মানে নদী এখন ওলাই আছে দেখিছে। ইয়াৰ ব্ৰিজখনৰ নাম বোলে ৰাণাঘাট ব্ৰিজ বুলি কয় বুলি কৈছে আমাৰ এওঁ। আৰু ইয়াত বোলে মানুহে পিকনিক চিকনিকো খাব পাৰে নদীখনৰ কিনাৰতে আৰু খাই ইমান ধুনীয়া চিনাৰীটো বোলো আমিও দেখিছোঁ আৰু আপোনালোককো ভিডিঅ' আকাৰে দেখাওঁ বুলি অকণমান ক্লিপ এটা থৈ দিলোঁ। আৰু আমি এইডোখৰতে অকণমান চেলফি টেলফি লৈ লওঁ আৰু তাৰপিছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিম। এতিয়া আমি আহি পাই গ'লোঁ চিৰকি ৱাটাৰফলছ। এইফালে ইমান ধুনীয়া পৰিৱেশ চাওকচোন। আৰু এতিয়া আমি পাহাৰৰ ওপৰেদি উঠি গৈ থাকিব লাগিব ৱাটাৰফলছটো চাবলৈ। তেন্তে ব'লক আপোনালোককো লগত লৈ যাওঁ। এইফালে আমাৰ এওঁ আহি আছে, একদম আন্ধা মুন্ধা হৈছে এডোখৰ পৰাই। ব'লা গৈ থাকোঁ। ব্লক এইফালে যাবৰ কাৰণে পূৰা ষ্টেপ দি দিছে। একটা গাড়ী নামটো লিখি দিওঁ। ইয়াত নাই ন লিখি দিম। আৰু ইয়াত আমি পাৰ্কিঙৰ কাৰণে ফ্ৰীজ দিছোঁ। পাৰ্কিং ফ্ৰীজ মানে এখন গাড়ীত 300কৈ লৈছে চাৰিচকীয়াত। আৰু ইয়াতে মানে পাৰ্কিং ফিজ দিয়া এই জেগাডোখৰতে মানে এজন দাদাই এয়াৰ গান এটা লৈ আছিলে। তাকে দেখি মানে আমাৰ বেটাক লাগেই, তাকে দেউতাকে দি দিছে ফটো এখন মাৰি দিওঁ বুলি। তাকে মই অকণমান ভিডিঅ' কৰি থৈ দিলোঁ। আৰু এইফালে আমাৰ একদম মাহী এখেতকো মানে লাগে আৰু তাহাঁতিও চাইছে মানে চাওকচোন আপোনালোকে দুইজনী পূৰা চোৱাত লাগিছে। গুলি হৈ গ'ল, বেৰা চলাই হৈ যাব। ব'লা মানি লোৱা, ব'লা যাওঁ ব'লা।
এতিয়া আমি সকলোৱে ওপৰলৈ আহি আছোঁ। ওপৰত উঠিবলৈ অকণমান কষ্ট হ'বই আৰু ষ্টেপ দি দিছে বগাবৰ কাৰণে। এইফালে আহি আছে সিহঁতি। গৈ আছোঁ বলক। ব'লা গৈ থাকা, ব'লা পামগৈ এতিয়া। ইফালে আমি আহি আছোঁ, হাজবেণ্ড আৰু বাকীখিনি আগত গৈ পালেগৈ। এইফালে অকল মোৰ ভণ্টি আছে। ভণ্টি চাগে আমি দুজনী একেবাৰে লাষ্টত পাই আছোঁ আৰু মানে এডোখৰলৈকে ষ্টেপ দিছে আৰু বাকীখিনি হিলে হিলে উঠি গৈ থাকিব লাগিব। পূৰা এক্সাইটেড হৈ আছোঁ ৱাটাৰফল চাবৰ কাৰণে। এই আমাৰ বেটা পূৰা ফেপাই জোপাই আহি আছে ওপৰলৈ। বেটাক অলপ হাতত ধৰি উঠাই দিওঁ। উঠি গৈ আছে। এইপিনে যাওঁ হা। বেটা কেনেকুৱা লাগিছে? ভাল লাগিছে? পাইছা নাই? পাইছা? সেইফালে এইটো ৱাটাৰফলছ ওলাইছে আৰু লাহেকৈ আমি একে মেইন জেগালৈ যাম। তাৰপিছতে আপোনালোকক দেখাম আৰু আপোনালোকে এনজয় কৰক ভিডিঅ'টো। আহি যোৱা ধৰিব লাগিব নেকি? ধৰি লোৱা। পাৰিছা? বঢ়িয়া। এয়া আমাৰ গন্তব্য স্থান। আপোনালোকো আহিব, ইয়াৰ সৌন্দৰ্য বহুতেই ধুনীয়া। আমি আহি পালোহি চিৰকি ৱাটাৰফলছ, একদম পূৰা মেইন ভিউ পইণ্টত আহিলোঁ আৰু একেবাৰে হয় চাউণ্ড কৰি আছে, আপোনালোকে শুনিছেই। অকল আমাৰ হাজবেণ্ড আহিলে আৰু বাকীখিনি নাহিলে। বেটাও তলতে থৈ আহিছোঁ, সি উঠি আহিব নোৱাৰিলে, মানে হিলত বগাব নোৱাৰিলে আৰু সেয়াই আৰু বহুতেই বেছি ধুনীয়া ইয়াৰ পৰিৱেশ। আপোনালোকো আহিব, একদম মানে মজা এটা পৰিৱেশ আৰু কেনেকুৱা পাইছে ইয়াত আহি? বহুত ভাল লাগিছে, বহুত বেছিয়ে ধুনীয়া হয় নাই? বহুত বেছি ধুনীয়া। আপোনালোকেও আহক, ইয়াত ধুনীয়াকৈ আপুনি চাই যাওক, ইমান সুন্দৰ পৰিৱেশ ন। ইয়াত আপোনালোকে আহক, মষ্ট ৱেলকাম। আহিব, আপোনালোকেও ভাল পাব, মানে বহুতেই বেছি ধুনীয়া ইয়াৰ প্ৰাকৃতিক পৰিৱেশ। এইফালে চাওকচোন, ৱাটাৰফলছটো ইমানেই মানে বেছি ধুনীয়া লাগিছে নহয়নে বাৰু? এই ৱাটাৰফলছটো কৈছোঁৱে আপোনালোকক, পাছিঘাটৰ চিৰকি ৱাটাৰফলছ। ওচৰে পাঁজৰে বিচাৰিলে ইমান ধুনীয়া ৱাটাৰফলছ আছে। আমাৰ ৱাটাৰফলছ চাবৰ কাৰণে বেছি দূৰলৈ যাবলৈ প্ৰয়োজনেই নাই, নহয়নে? তোমাৰ পৰশত জীপাল কৰি আবেগৰ পথাৰত হেঙুলীয়া ভাষত উতনোৱা মন্দৰিছা। ইফালে আমাৰ বেটা সৌটো দেখিছেনে? মাহীয়েকহঁতৰ লগত তলতে আছে। আমি অকণমান ওপৰলৈ আহিলোঁ, মানে বহুতখিনি ওপৰলৈ আহিলোঁ বাৰু। সি আহিব নোৱাৰিলে, সেইকাৰণে মাহীয়েকহঁতো নাহিলে, তাতে আছে তলতে। এইফালে আমাৰ ভণ্টিক চাওকচোন, পূৰা ফটো মাৰি আছে প'জ দি। ভিনীয়েকে ফটো মাৰি দিছে আৰু তাইক পূৰা প'জ দি মাৰি আছে ফটো।
এইফালে আমাৰ বেটাক চাওকচোন, সৌটো আহি আছে দেখিছে। বেটাক নানিছিলোঁ মানে, সি আহিব নোৱাৰিছিলে কাৰণে থৈ আহিছিলোঁ তলতে মাহীয়েকহঁতৰ লগত। আৰু ই মানে এতিয়া কি হ'ল, একেই মানে লগৰ এটা ওপৰলৈ উঠি অহা দেখিলে, তাহাঁতিও আহিছে মানে বেলেগ পাৰ্টি এটা, আৰু সেই তাক দেখি মানে পূৰা উৎপাত লগাইছে আহিবলৈ। সেইটো কাৰণে মাহীয়েকেতো আহিলে আৰু তাকো দেউতাকে একদম লৈ আহিছেগৈ চাওকচোন। এপেন চোৱা ভণ্টি এপেন চালে দহ পাক হয় নাই মা বেটা দোষ পাই গ'ল চেৰকিত আহি হয় নাই। এতিয়া আমি সকলো তললৈ নামি আহি আছোঁ। মানে বেছি দেৰি পূৰা পানীত থাকিব নোৱাৰি আৰু মানে একদম পূৰা গা চা বেয়া হৈ যাব, সেইটো কাৰণে এতিয়া আমি আহি আছোঁ তললৈ। কেনেকুৱা লাগিছে? মজা লাগিছে, একদম পূৰা মজা। ব'লা। ওপৰলৈ উঠি গৈ থাকিলে অকণমান বেছি কষ্ট হয়, কিন্তু নামি আহোঁতে ইমান এটা কষ্ট নহয়। কিন্তু চেণ্ডেল পিন্ধিব নোৱাৰি, তাৰমানে শিলবিলাক বহুতেই পিছল। আপোনালোকো আহিলে চেণ্ডেলযোৰ তলতে থৈ আহিব। এতিয়া আহি আমি তলত পাই গ'লোহি, আৰু এইফালে বেটাই চাওকচোন দোষ্টক কমলা দিছে। বাবা কৈ দিয়া। আৰু এতিয়া আমি মানে খানাটো খাই লওঁ, আৰু বহুতেই দেৰি হ'ল, ভোকো লাগিছে। খাই লওঁ। এতিয়া আমি জেগাটো বিচাৰি আছোঁ ক'ত খাওঁ। এইখিনিতে খাম, বেছি দূৰ নহয়, মানে চিৰিকিপাৰ এইডোখৰত, আৰু সেই আমাৰ গাড়ীখন ৰখি আছে দেখিছে, এইডোখৰতে আমি খাম। আৰু তাতে মানুহবিলাকে খাইছে এইডোখৰতে। বহুত আছিলে, মই একদম পূৰা খানা বাঢ়িছোঁ, আৰু ঘৰতে আমি বনাই আনিছোঁ, ইয়াত বনোৱা নাই। আৰু কি কি আনিছোঁ কৈ দিয়ক। মই হাঁহ মাংস আছে, এইটো মাছ, ডাল আছে, এইবিলাকে আৰু এই পোৱালিটোৰ কাৰণে এক্সট্ৰাকৈ এটা খানাটো লৈ আহিছোঁ। আমাৰ জলকীয়া জালুক নাই দিয়াতো, সেইটো কাৰণে। আৰু পিকনিকত বৰ বেছি আইটেম হ'লেও ভাল নালাগে। তেন্তে আমি এতিয়া খাই লওঁ ন। এতিয়া আমি খাম। এইফালে আজি স্পেচিয়েল থালি, ভাত, দালি আৰু হাঁহৰ মাংস, নেমু, মাছ ফ্ৰাই, জলকীয়া, নিমখ, এনেকৈ আৰু। এতিয়া আমি খাই বৈ আজৰি হ'লোঁ সকলোৱে। আৰু যিডোখৰ ঠাইত খাইছিলোঁ সেই ঠাইডোখৰ মানে অকণমান যেনে হ'লেও লেতেৰা হৈছিলে, সেই পাত চাতবিলাক গোটাই মেলি জ্বলাই থৈ গৈছোঁ। আৰু পৰিৱেশটো মানে পৰিষ্কাৰ হৈ থাকিলে আমাৰ মনটো ভাল লাগে, নহয় জানো। সেয়াই আৰু আপোনালোকো আহিলে এনে কৰিব। আজি ভাবিছোঁ ব্লগটো ইয়াতে সামৰোঁ। যদি আপোনালোকে ব্লগটো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।